নাই মোৰ এইটো গ্লোভ বেয়া হৈছে হে গাইস কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ সকলোৰে ভালে আৰু মোৰ খবৰ সদায় দৰে ভাল আৰু আজি আমাৰ ভিডিওটো আমি ইয়াৰ পৰা আৰম্ভ কৰিছো আজি হৈছে সোমবাৰ মোৰ আজি ডিউটি ছুটি মানে আজি অফ ডে গতিকে কি কৰিম ঘৰত থাকিলেতো ঢেৰ কাম ওলাই কিন্তু আজি মোৰ এফালে যাবলৈ আছে মানে মোক আজি মাতিছে আজি মই হোম সাৰ্ভিস কৰিবগে লাগে মানে তেওঁলোকৰ মাক আৰু জীয়েক তেওঁলোকে যাব নোৱাৰে বোলে মাকৰ একদমেই অসুখ ভালকে মানে উঠিব নোৱাৰে খুচুচ কাঢ়িব নোৱাৰে গতিকে তেওঁলোকে মোক মাতিছে ঘৰলৈকে আজি মই তালে যাম আৰু সেই কাৰণে মই একদম ৰেডি কৰি আছো বস্তু ড্ৰায়াৰ এপিনে ওয়েক্সিং কৰাব বোলে ষ্ট্ৰিপ আৰু যি বস্তু আছে মই ৰেডি কৰিছো আৰু তেওঁলোকৰো কিছুমান বোলে বস্তু আছে গতিকে মোক কৈছে সব বস্তু আনিব নালাগে তুমি মানুহজনী আহিলেই হ'ল গতিকে মই আজি ওলাইছো যাবলৈ কি কৰো মই আপোনালোকক আজি দেখুৱাম আৰু কেনেকে কৰো হেতু আপোনালোকক দেখাম তেতিয়াহলে আপোনালোকে ভিডিওটো একদম শেষলৈকে চাই থাকিব তেতিয়াহলে বলক আজি মই ভিডিওটো আৰম্ভ কৰো মই মানসি আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল মানসি বি ব্লগছ মই আহি পালোহি এতিয়া ছান মাৰি পাই এতিয়া ঘৰ এইটো ঘৰ পাই গ'লোঁ তেতিয়াহ'লে গৈ থাকোঁ আমি ওপৰলৈ একদম চিধা চিধি পালোহি একেবাৰে দীঘলী পুখুৰী পাৰ্ক মানে মই বাকীখিনি ভিডিঅ' আপোনালোকক দেখুওৱা নহ'ল আৰু মই আপোনালোকক আজি কম দীঘলী পুখুৰীৰ সম্পূৰ্ণ কি কয় দীঘলী পুখুৰী মানে উৎপত্তি কেনেকৈ হ'ল নামটো কিয় দীঘলী পুখুৰী হয় সেইখিনি মই আপোনালোকক আজি জনাবলৈ চেষ্টা কৰিম তো গাইজ মই একদম পোনে তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহি একেবাৰে পালোহি এতিয়া দীঘলী পুখুৰী পাৰ্ক মানে মই বাকীখিনি ভিডিঅ' বনোৱা নহ'ল আৰু মই আপোনালোকক কৈছিলোঁ যে মই আপোনালোকৰ ষ্টেপখিনি দেখুৱাম মই কেনেকৈ কৰোঁ কি কৰোঁ কিন্তু মই সেইখিনি দেখুওৱা নহ'ল আৰু আপোনালোকে যদি জানিব বিচাৰে মানে ফেচ মাছাজৰ বা ফেচিয়েলৰ গোটেইখিনি ষ্টেপ তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট বক্সত জনাব আৰু যদি আপোনালোকে বিচাৰে যে স্পা কেনেদৰে কৰা হয় ঘৰত স্পাৰ সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে মোক কমেণ্ট বক্সত জনাব তাৰ কাৰণে মই এটা বেলেগকৈ ভিডিঅ' বনাম তাত মই গোটেই প্ৰচেছখিনি মই তাতে দিম আৰু ঘৰুৱাভাৱে যদি কিবা কৰিব পাৰি মই আপোনালোকক সেইটোও জনাম আপোনালোকে মোক কমেণ্ট বক্সত জনাব ঠিক আছে আপোনালোক সকলো নিশ্চয় দীঘলী পুখুৰী আহিছেই নহাৰ কোনো কথাই নাই আৰু যদি নাই অহা তেতিয়াহ'লে চাব মই আপোনালোকক আজি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছোঁ তেতিয়াহ'লে ব'লক মোৰ লগত এই ফুলখিনি বহুত ধুনীয়া লাগিছে ন কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাবচোন দেই আমিও এতিয়া গৈ আছোঁ ব'টিং কৰিবলৈ মই আজিলৈকে ব'টিং কৰি পোৱাই নাই মানে আমি দুইটাই পোৱা নাই গতিকে আজি ব'টিং কৰিবলৈ যাম মানে গৈ আছোঁ আৰু এতিয়া আৰু পৰিৱেশটো আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই ইয়াত আহি খুবেই ভাল লাগে আৰু দীঘলী পুখুৰী বুলি ক'লে আগতে যেনেকুৱা আছিলে এতিয়া তেনেকুৱা নহয় এতিয়া বহুতেই বেছি ভাল হ'ল আৰু চাফা তাফা হ'ল আগতে চাইডে একদম জংঘল আছিলে কিন্তু এতিয়া বহুত ধুনীয়া হ'ল বহুত চাফা এবাৰ বেচেৰাটোক মই বহুত কষ্ট দিছোঁ দুটা হেলমেট লৈ গৈ আছে এইখিনি ভাল লাগিছে এইখিনিতে ফটো উঠো নেকি ফটো উঠাই দিবা ভাল লাগিছে জেগাডোখৰ বহুত ধুনীয়া লাগিছে
हेलो তোমার ফলো তুমি গো ফলো দিয়া ফলো দিয়া টিকেট লৈ ললো কিন্তু এতিয়া লাইন পাতে থাকিব লগা আছে মানুহ নাই দেখিছে আজি উঠিবলৈ পাওঁ নে নাপাওঁ নাজানো আৰু দেই এতিয়া ৱেইট কৰাতহে আৰু কম মানুহ দেখিছে নহয় আৰু এবাৰ ব'টত উঠি ব'টিং কৰিবলৈ যোৱাৰ পিছত আৰু আহিবলৈকে নিবিচাৰে মানে কিমান দেৰি যে ৱেইট কৰিব লগা হৈছে নহয় হাঁহকেইটা কি ধুনীয়াকৈ চৰি আছে পানী পায় ফাইনেলি ব'টিং কৰিবলৈ আহিলোঁ আৰু লাইফৰ ফাৰ্ষ্ট টাইম আজি ব'টিং আহিলোঁ আমি দীঘলী পুখুৰী ভাল লাগিছে খালি আমি বহিলোঁ এতিয়া মানে দুজন য'ত বহিব লাগে সেয়া নাপালোঁ আমি 4জন বহা ঠাইত বহিছোঁ কিন্তু কি হ'ব বেলেঞ্চ মেইনটেইন কৰিবৰ কাৰণে মই ইয়াত আৰু ই হৈছে সেইফালে আৰু হৈছে কি মই পেডুল মাৰিছোঁ উল্টা সি মাৰিছে চিধা মই পেডুল মাৰিছোঁ উল্টা নহ'লে মানে বেলেঞ্চটো মেইনটেইন নহয় তাৰ পিছত আজি মই দীঘলী পুখুৰীৰ বিষয়ে অকণমান মই নিজে জানিলোঁ যিহেতু ভাবিলোঁ মই আপোনালোককো কওঁ আপোনালোকে জানে নে নাজানে মই নাজানো আৰু যদি জানে আপোনালোকে মোক কমেণ্ট বক্সত জনাব দীঘলী পুখুৰীৰ মানে উৎপত্তি কেনেকৈ হ'ল দীঘলী পুখুৰী আমি চবে ফুৰিবলৈ আহোঁ এখন ধুনীয়া পাৰ্ক নহয় জানো কিন্তু তাৰ উৎপত্তিটো হৈছে কেনেকৈ তেজপুৰৰ ৰজা আছিলে ভগদত্ত আৰু ভগদত্তই কি কৰিছিলে ব্ৰহ্মপুত্ৰৰ পৰা এটা খুঁটি টানি আনি এই দীঘলী পুখুৰীৰ সৃষ্টি হৈছিলে আৰু সেই তেতিয়া পুখুৰী নাছিলে আচলতে এটা খুঁটি আছিলে ব্ৰহ্মপুত্ৰৰ আৰু এইডোখৰ জেগা তেওঁ নিজৰ জীয়েকৰ নামত দীঘলী নামেৰে ৰাখিছিলে তাৰ পিছত যেতিয়া আহোমসকলৰ ৰাজত্ব চলিলে তাৰ পিছত যেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিলে যুদ্ধৰ সময়ত আৰু এই খুঁটিৰ পৰাই তেতিয়া পানী ব্যৱহাৰ কৰা হৈছিলে নৌকা চলাচল কৰা হৈছিলে তাৰ কাৰণে বহুত সুবিধা হৈছিলে আৰু যুদ্ধ শেষ হোৱাৰ পিছত কি হ'ল ইয়ালৈ তেনেকৈ ইমান অহাও নহয় আৰু তেতিয়া মাজত ব্ৰহ্মপুত্ৰ আৰু এই দীঘলী পুখুৰীৰ মাজত যিখিনি জেগা আছে সেইখিনি জেগা মানে মাটিৰে পুত খাই গ'ল একদম বন্ধ হৈ গ'ল আৰু বন্ধ হৈ পেলাই এইটো এটা পুখুৰীৰ সৃষ্টি হ'ল আৰু ব্ৰহ্মপুত্ৰ সিফালে থাকি গ'ল য'ত এতিয়া উচ্চতম ন্যায়ালয় মানে হাইকোৰ্ট আছে সেই হাইকোৰ্ট থকা জেগাডোখৰ হৈছে দীঘলী পুখুৰী আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ জেগাকণ আৰু সেই তাতে এতিয়া হাইকোৰ্ট আছে আৰু দীঘলী পুখুৰী হৈ গ'ল এতিয়া পুখুৰী আৰু তাত এতিয়া পাৰ্ক ধুনীয়াকৈ খুলি দিলে পাৰ্ক খুলি দিয়ে ধুনীয়াকৈ মানুহ আহিব পাৰে ফুৰিব পাৰে নহয় জানো আজি যেনেকৈ আমি আহি ৰাতে ব'টিং কৰি আছোঁ এনজয় কৰি আছোঁ ঠিক তেনেকুৱা সেয়া মই আজি জানিলোঁ জনাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কথাখিনি হয় নে নহয় যদি কিবা ভুল হৈছে আপোনালোকে মোক জনাব পানীৰ অৱস্থা চাওক এয়া কি হৈছে মানে পানী এনে বেলেগ কিবা একো ধৰিব পৰা নাই তলত গ্ৰীণ কালাৰ কিবা থকা নিচিনাহে লাগিছে অ' সাপ এডাল নাহেতো ওচৰলৈ পিৰপিৰাই গৈছে একদম ভাই ধুৰা সাপ হ'ব পাই ন বেয়া গৈ আছে দেই কিনো কম পাৰ্কত ল'ৰা ছোৱালীবোৰে খেলি আছে ইমান ভাল লাগিছে খেলি থকা দেখিলে নিজৰো খেলিবলৈ মন যায় শৈশৱৰ দিনবোৰলৈ মনত পৰি যায়গৈ আমিও পাৰ্কত খেলিছিলোঁ নহয় এসময়ত এনেকৈ নে কি কোৱা বাৰু তোমালোকে খেলিছিলা নাই খেলা সৰুতে পাৰ্কত কোৱা আকৌ নাই খেলা সৰুতে পাৰ্কত নাই খেলা নেকি এনেকৈ এইবোৰ তুমি একেবাৰে বৰ যেনিবা কিমান জগৰ 100 বছৰ পুৰণি যেনিবা তুমি এতিয়াও
এতিয়াও যিখনহে পাৰ্ক ঐ এতিয়া এইবাৰ যোৱাখন ধুনীয়া পাৰ্ক বাৰু আমি খেলিছিলোঁ আমাৰ যোৰহাটৰ নেহেৰু পাৰ্ক নহয় গান্ধী পাৰ্কত খেলিছিলোঁ দেই আমি একা কিহতো নিব এই ওলাই আছে যে অকণমানকৈ ইয়াৰ পৰা দেখি থাকি ন দেখিছেনে বাৰু ভালকৈ শৰাইঘাটৰ যেতিয়া ৰণ হৈছিলে ৰণৰ সৈনিকসকলৰ যিসকল সেনা আছিলে তেওঁলোকৰ এনেকৈ প্ৰতিমূৰ্তি বনাই পেলাই ইয়াত ৰখা হৈছে এয়া এখন মানে দীঘলী পুখুৰীৰ ছাইডতে এখন পাৰ্ক ৰখা হৈছে আৰু এয়া প্লেইন দেখিছে আৰু কিন্তু আজি বন্ধ এইখিনি দেখুৱাম বুলি ভাবিছিলোঁ ভালকৈ সিটো ছাইডৰ পৰা গৈ কিন্তু আজি বন্ধ ৰাখিছে সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ আকৌ যদি পাৰোঁ কোনোবা দিনা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু হাঁহকেইটা কি ধুনীয়াকৈ মানে পানীত চৰি মেলি এতিয়া তাহাঁতৰ ঘৰলৈ যাবলৈ সময় হৈছে উঠিছে আৰু পাৰত পূৰা গা খজুৱাই আছে তেতিয়াহ'লে গাইজ আজি আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলত নতুন হয় তেতিয়াহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ পোনপ্ৰথমে আপোনালোকৰ ওচৰলৈ গৈ পায়গৈ তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ পুনৰ আন এটি ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ বাই বাই জয় আই অসম